Hi everyone, Himas Corner স্বাগতম জনাইছো আৰু আজি হৈছে ৰক্ষা বন্ধন সো সবকে ৰক্ষা বন্ধনৰ শুভেচ্ছা জনালো আৰু মই ৰক্ষা বন্ধন উপলক্ষে ঘৰতে কিবা কিবি ৰাখি বনোৱা ভিডিওটো আপোনালোকক দেখাইছিলে আৰু এতিয়া কিবা কিবি বনাম পায়স হেনুকা আৰু তাৰে পিছত ভাইটি আছে আৰু দাদাও আহিব সবকে ৰাখিও পিন্ধাম আপোনালোকক দেখাই থাকিম আৰু দিনটো কি কৰো দেখাই থাকিম বাৰু এতিয়া ৰাতিপুৱা হৈছে সো বলক আজি ভিডিওটি আৰম্ভ কৰিছো আৰু দেখাই আছো কি কৰো So everyone, eya sak mae banai ase payok rakhi bandhan upolekhe jehetu dada aru bhaiti dujonoke ebar ekelage rakhi pindhabo parim he payok banaisu ami prottek bare rakhi bandhanot payok banao aru enedore dhuniake banalo aru kichu homoy pisot dadao ahi pale he dhuniake dadar rakhir plate khon eneke ready kori lolo aru bolok eta dadak rakhi pindhao tar pisot sumonoko rakhi pindham bolok dekhai asu দাদাক ৰাখি পিন্ধোৱা হল তাৰ পিছত এয়া সুমনক পিন্ধাবলৈ লৈছো আৰু এয়া সুমনে মোৰ কাৰণে কিবা এটা ধুনিয়া গিফট আনিছে হেতু বাৰু দেখাই আছো আৰু এয়া সুমনক মই কিবা এটা দিলো আৰু গিফট আনবক্সিং দেখাই আছো তাৰ পিছত এয়া মোৰ ভাই বুৱাৰী বুলি ক'ব লাগিব ভাই বুৱাৰীক মৰমতে ৰাখি পিন্ধালো আৰু তাই মোক ধুনিয়াকৈ এডাল ৰাখি পিন্ধাই দিলে আৰু লগে লগে ৰাখি গিফট আনবক্সিং এয়া মোক সুমনে দিয়া ধুনিয়া কুৰ্তিটো আৰু তাৰে লগতে মই দাদাই দিয়া ড্ৰেছটো দেখাইছো এয়া দাদাই এটা মোক খুব ধুনিয়া কুৰ্তি সেট দিছে ইমান ধুনিয়া লাগিছে কেনেকুৱা লাগিছে জনাব দেই তাৰ পিছত আমাৰ এটা খোৱা লোৱাৰ কৰিব লৈছো এতিয়া বনাম মেগী তাৰ পিছত আমি মন্দিৰত যাম অলপ দেৰিকে সো মেগী বনাই আছে কিউট কাপলে মই জাস্ট অকমানি হতৰ ভিডিও ললো খানা চানা বনোৱাৰ মাজতে দুটা কিবা কিবি কুতুক খাতাক লাগিও থাকে মোৰ চাই বৰ ভাল লাগে দেখাই আছো বলক আৰু কত যাও আৰু এয়া আমাৰ সুপাৰ চিজি মেগী ৰেডি এইটো খাই লও তাৰ পিছত দেখাই আছো আৰু খোৱা কৰি ঘৰৰ পৰা ওলাই আহিলো আৰু এয়া অফিচৰ ষ্টাফ হয় এখেতসকলক মই প্ৰতি বছৰে ৰাখি পিন্ধাও এয়া ৰিকুলদা বিকাশ আৰু ছায়া আৰু ৰাস্তাতে ইহঁতক লগ পাই গলো আৰু মই ৰাখি ৰাস্তাতে পিন্ধালো তাৰ পিছত যেহেতু মই মন্দিৰলৈ যাম আৰু মন্দিৰৰ পৰা আহি অফিচ সোমাম হেহে ৰাস্তাতে লগ পাই ইহঁতক ৰাখিখিনি পিন্ধাই দিলো আৰু মই এবাৰ সবকে নিজ হাতেৰে বনোৱা ৰাখি পিন্ধাইছো খুব বেছি ভাল লাগিছে নিজৰ হাতেৰে বনোৱা ৰাখি পিন্ধাই আৰু কোনে কোনে নিজে হাতেৰে বনোৱা ৰাখি পিন্ধাইছে জনাব দে মোৰ খুব বেছি ভাল লাগিছে আৰু সকলোৱে বিচাৰিছে যে কি তই নিজ হাতেৰে বনোৱা ৰাখিহে আমাক পিন্ধাবি হেহে মই সবকে নিজ হাতেৰে বনোৱা ৰাখি পিন্ধাইছো আৰু ইহঁতসকলৰ কাৰণে অকমান মই পায়স লৈ আহিছিলো বনাইছো যেহেতু সো ইহঁতক মই অকমান খুৱাই দি মই টিফিন বাতিটো ইহঁতকে দি মই মন্দিৰলৈ গলো আৰু এয়া আমি আহি পালো বালিলেছা কালী মন্দিৰ প্ৰথমতে আমি সেৱা কৰি লও আৰু ইয়াতে বহুত ভোগ চগো দি আছে আমি বাৰু সেৱা চোৱা কৰি উঠি ভোগ খাম প্ৰথমতে আমি সেৱা কৰি লও বলক দেখাই আছো তোমাৰ মনৰ আশাটো হঠাৎ পূৰণ হ'ল যে মই ভাবিছিলো তাৰ সম্পৰ্কত মন্দিৰত আহিছিলো ইলিগেল ওকে সঁচাকৈ মন্দিৰত আহি খুব বেছি ভাল লাগিলে আৰু মাইণ্ডটো কমপ্লিট ফ্ৰেছ হৈ গ'ল তাৰ পিছত ইয়াতে ভোগ দি আছিলে যে এয়া মানে মই একচুৱেলি মন্দিৰৰ ভোগ খাই খুব বেছি ভাল পাওঁ আৰু সেইকাৰণে অকমান খাই ললো অকমান মন্দিৰৰ পৰিৱেশটো দেখাইছো দিয়ক
এভৰিৱান মন্দিৰৰ পৰা ওলাই আহি আমি অলপমান মন্দিৰৰ বেক সাইডে এটা ধুনীয়া জায়গা আছে অলপ বহিব পাৰি এইখিনি ঠাইতে অকমান বহিলো বহুত বেছি ভাল লাগিছে পৰিবেশটো আৰু বতৰটো খুব বেছি ধুনীয়া হোৱা বাবে মানে ধুনীয়াই লাগিছে আৰু ইয়াতে অকমান সময় আমি ধুনীয়াকে বহি দিলো আজিৰ ভিডিওটি ইমানখিনি আছিল সকলোকে আকৌ এবাৰ ৰক্ষাবন্ধনৰ শুভেচ্ছা জনালো আৰু আজিলৈ বাই বাই অন্য এটা ভিডিওৰ সৈতে লগ পাম